নমস্কাৰ সকলো বন্ধু বান্ধৱীসকললৈকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিবলৈ যাই আছোঁ। আমি আজি বেংগালোৰ চিটি লালবাগ পাৰ্কত যাই আছোঁ। আপোনালোকক কি ক'ম, লালবাগ পাৰ্কত কেনেকুৱা মানুহ ভিৰ হৈছে আৰু কি কি ইয়াত পাৰ্কত আছে আপোনালোকে ভিডিঅ'ত দেখা পাব। ভিডিঅ'টো চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিব। যদি মই নতুন নতুন ভিডিঅ' আপলোড কৰি থাকোঁ আপোনালোকে প্ৰথমতে মোৰ ভিডিঅ'টো পাব। আৰু আমি আজি পাৰ্কত ঘূৰি আছোঁ। পাৰ্কত কি কি আছে কি কি নাই আপোনালোকে দেখা পাব আৰু ভিডিঅ'টো চাই থাকক। বহুত মানুহ আহিছে আজি 15 আগষ্টৰ দিনত হেপী ইণ্ডিপেণ্ডেন্স ডে দিনৰ বাবে মানুহবিলাক আহিছে, বহুত ভিৰ হৈ আছে আৰু খেলা খেলি আছে। চাব খেলা কোনোবা কোনোবাই বিস্কুট খেলা বিস্কুট খাই আছে, চাউল খাই আছে। বহুত নানান ধৰণৰ খেলা খেলিব পাৰি, খেলাৰ ব্যৱস্থা কৰা আছে আৰু চিনাৰীও আছে। আমি কৰি আছোঁ, বহুত চিনাৰী দেখা পাব আপোনালোকে। ভিডিঅ'টো চাই থাকক। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন বন্ধু বান্ধৱীসকলে আৰু ফ্ৰেণ্ডসকলে। যদি কোনোবা ফ্ৰেণ্ডসকলে যদি চাই আছে লালবাগ অহা নাই, আহিব পাৰে। 15 আগষ্টৰ দিনত আহিলে মানুহ বহুত ভিৰ হয় আৰু এনেই নাবাৰে আহিলেও মানুহ ইমান নহয়। টিকেটৰ দাম 70 টকা কৰি লৈ আছে। মানুহবিলাক বহুত আহি আছে ফুৰিবৰ কাৰণে। ইয়াতে আপোনালোকে যদি ফুৰিব ইচ্ছা আছে ফুৰিব আহিব পাৰে। কোনোবাই যদি চাই থকা বন্ধু এই गाड़ी पार्किंग ही गो ना खा रहे जुंदा तो खाले खा ಒಳಗಡೆ ಇದೆ ಕೊಡಲ್ಲ ಅವರು ಬೋರ್ ಮಾಡಕ್ಕೆ ಪಾನಿಪುರಿ ಕೊಡ್ತಾರ ಪಾನಿಪುರಿ ಅಂಗಡಿಯಿಂದ ಅವರು ಕೊಡ್ತಾರೆ बोले प्रोग्राम अपन